নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে নৰখাতক সিংহৰ এটা ৰোমাঞ্চকৰ কাহিনী। বন্ধুসকল, এই কাহিনীটো বহুত দীঘল, সেয়েহে এটা খণ্ডত শেষ কৰা সম্ভৱ নহয়। গতিকে মই ইয়াক খণ্ড হিচাপে কৈ যাম। ইয়াত দুটা নৰখাতক সিংহৰ কাহিনী কোৱা হৈছে, যাৰ নাম দিয়া হৈছে চাভুৰ নৰখাতক। এই কাহিনীটো লিখিছে J.S. পেটাৰছনে। তেওঁ এজন লিখক হোৱাৰ উপৰিও এজন সুদক্ষ চিকাৰীও আছিল। বন্ধুসকল, এই কাহিনীটো 1898-99 চনৰ ভিতৰত সংঘটিত হৈছিল। J.S. পেটাৰছনে এজন আইৰিছ ব্যক্তি আছিল আৰু ব্ৰিটিছ আৰ্মিৰ অফিচাৰ আছিল। যি সময়ত চাভু নদীৰ যিখন দলং নিৰ্মাণ হৈছিল তাৰ ছুপাৰভাইজাৰে দায়িত্ব দিয়া হৈছিল তেওঁক। সেই সময়ত আফ্ৰিকাৰ ব্ৰিটিছৰ শাসন চলিছিল। যি ঠাইত এই চাভু নদীখন আছিল সেই ঠাইক আজিকালি কেনিয়া বুলি জনা যায়। সেই সময়ত সেই ঠাইত ৰেলৱে লাইনৰ কাম চলি আছিল আৰু তাত কেইবা হাজাৰো ভাৰতীয় বনুৱাই কাম কৰি আছিল। পেটাৰছন মাৰ্চ মাহত তালৈ গৈছিল আৰু সেই ঠাইখন তেওঁৰ বাবে একেবাৰে নতুন আছিল। তাত ৰেল লাইনৰ কাম চলি আছিল আৰু তাৰ আশে পাশে বনুৱাৰ বস্তি আছিল আৰু কাষৰ অঞ্চলবোৰ ঘন অৰণ্যৰে ভৰা আছিল। য'ত পেটাৰছনে তম্বু লগাইছিল তাৰ আশে পাশেও অৰণ্যই আছিল। তেওঁ লগত বন্দুক লৈ গৈছিল, কাৰণ সেই সময়ত পুলিচ বা প্ৰশাসন বোলা কোনো বস্তু নাছিল। সেইবাবে নিজৰ সুৰক্ষা মানুহে নিজেই কৰিব লগা হৈছিল। যেতিয়া পেটাৰছন সেই ঠাই পালে তেতিয়া তেওঁক জনোৱা হ'ল যে সেই ঠাইত দুটা নৰখাতক সিংহ আছে। তেওঁক কোৱা হ'ল যে কাষৰ বস্তিৰ দুজন বনুৱাক সিংহই তম্বুৰ পৰা চোঁচৰাই লৈ গৈছে। পেটাৰছনে ভাবিলে মানুহবোৰে মিছা কথাও ক'ব পাৰে। সেই ঠাইত বহুত মানুহ আছিল আৰু সকলোবোৰ যে ভাল মানুহ হ'ব পাৰে তাৰ কোনো বিশ্বাস নাই। পেটাৰছনে ভাবিছিল যে সিহঁতৰ লগত কোনোবাই বনুৱা কেইজনক মাৰিছিল, কাৰণ সেই বনুৱা দুজন কামত বৰ ভাল আছিল। তেওঁলোক সময়মতে কামত উপস্থিত আছিল। সেই সময়ত বেংকৰ কোনো সুবিধা নথকাত মানুহবোৰে দৰমহাৰ ধন নিজৰ হাততে জমা ৰাখিছিল আৰু পিছত ঘৰলৈ নি ঘৰৰ কামত খৰচ কৰিছিল নাইবা ঘৰত জমা কৰিছিল। পেটাৰছনে ভাবিলে যে পইচাৰ কাৰণে লগৰবোৰে সিহঁত দুজনক মাৰিলে আৰু সিংহই নিয়াৰ বাহানা বনাইছে। এদিন ৰাতিপুৱা পেটাৰছনৰ তম্বুৰ সন্মুখত বহুত মানুহ আহি গোট খালে আৰু তেওঁক ক'লেহি যে অংগদ সিং নামৰ শিখ ব্যক্তি এজনক সিংহই তুলি লৈ গৈছে। বহুত সময়লৈকে সিহঁতে তাৰ চিঞৰ শুনিছিল। তাৰ পাছত সকলো নিস্তব্ধ। কথাটো শুনি পেটাৰছন লৰালৰিকৈ সেই ঠাইলৈ গ'ল। তাত গৈ তেওঁ ঠাইডোখৰ পৰীক্ষা কৰি গম পালে যে প্ৰকৃততে সেই কাম সিংহৰে হয়। সেই তম্বুত থকা আনসকল বনুৱাই ক'লে যে তম্বুৰ ভিতৰত বতাহ সোমোৱাৰ কেনিও বাট নাছিল। সেয়েহে তেওঁলোকে ৰাতি তম্বুৰ দৰজাখন খুলি ৰাখিছিল। হঠাৎ ৰাতি এটা সিংহ আহিল আৰু অংগদ সিঙৰ ভৰিত ধৰি চোঁচৰাই লৈ গ'ল। যেতিয়া অংগদ সিঙে খুব চিঞৰিছিল, কিন্তু লগৰবোৰে সিংহৰ ভয়ত তাক বচাবলৈ যাব নোৱাৰিলে। পেটাৰছনে নিজৰ ৰাইফলটো ল'লে আৰু লগত এজন সংগী লগত লৈ সেই চিনৰ অনুসৰণ কৰিব ধৰিলে। তেনেকৈ আগবাঢ়ি যাওঁতে তেওঁলোকে ঠায়ে ঠায়ে তেজৰ ডোঙা দেখিবলৈ পালে। তেওঁ বুজিব পাৰিলে যে মানুহটো চোঁচৰাই নিওঁতে সিংহটো ঠায়ে ঠায়ে ৰৈ গৈছিল। কিছুদূৰ যোৱাৰ পাছত তেওঁলোকে অংগদ সিঙৰ অৱশেষ দেখা পালে। তাৰ উপৰিও অংগদ সিঙৰ মূৰটো সম্পূৰ্ণ অক্ষত অৱস্থাত তেওঁলোকে দেখা পালে। পেটাৰছনে কৈছিল, এনে লাগিছিল যেন অংগদ সিঙে আমালৈকে চাই আছিল। শৰীৰৰ বাকী অংশৰ বেছি মাংস নাছিল আৰু ঠাইডোখৰ চাই তেওঁ গম পাইছিল যে সিংহ এটা নহয় দুটা আছিল। কাৰণ মাংস আৰু হাড়বোৰ য'ত ত'ত সিঁচৰিত হৈ পৰি আছিল আৰু দুটা সিংহৰ খোজৰ চিন পোৱা গৈছিল। পেটাৰছনে বুজিছিল যে সিংহৰ মাজত মাংসলৈ টনা আজোৰা লাগিছিল। ঘটনাটো হোৱাৰ পাছত তেওঁ সেই ঠাইতে সিংহলৈ জোপ লোৱাৰ কথা চিন্তা কৰিলে। যদি সিংহ ৰাতি আহে তেনেহ'লে মাৰিবলৈ সুযোগ পোৱা হ'ব। ৰাইফলটো লৈ পেটাৰছনে আন্ধাৰ হোৱাৰ আগতেই গছত উঠিলগৈ। তেওঁৰ লগত আৰু কেইবাজনো বনুৱা গছত উঠিলগৈ।
এই বনুৱাবোৰে বৰকৈ ভয় খাইছিল আৰু গছৰ ওপৰত থাকিলে সিংহই নাপাব বুলিয়ে ভাবিছিল। গছত বহি বহি তেওঁ সিংহৰ অপেক্ষাত থাকিল। ৰাতি হোৱাৰ লগে লগে তেওঁ সিংহৰ মাত শুনিবলৈ পালে। সিংহই গোজৰণি মাৰি সেই ঠাইলৈ অহা তেওঁ গম পালে। পেটাৰছনে মনতে ভাবিলে যে আজি তেওঁ সিংহ মাৰিবলৈ সুবিধা পাব। গোজৰণি মাৰি মাৰি সিংহ দুটা তেওঁলোকৰ বহু ওচৰলৈকে আহিল আৰু তাৰ পাছত সিংহৰ মাত নাইকিয়া হ'ল। তেওঁ ভাবিছিল নিশ্চয় সিংহ দুটা এই ঠাইলৈকে আহিব আৰু সেইবাবে তেওঁ বেছি সতৰ্কতা অৱলম্বন কৰিব ধৰিলে। কিন্তু দুখৰ বিষয় যে সিংহ দুটা সেই ঠাইলৈ নাহিল আৰু তাৰ পৰা প্ৰায় আধা মাইলমান দূৰত বেলেগ এটা বস্তিৰ ফালৰ পৰা তেওঁলোকে চিঞৰ বাখৰ শুনিবলৈ পালে। ৰাতিৰ আন্ধাৰত গছৰ পৰা নমাটো বিপদজনক দেখি পেটাৰছন সেই ৰাতি গছতে বহি থাকিল। পিছদিনা পুৱা পেটাৰছনে সেই ঠাইলৈ গৈ দেখিলে যে ৰাতি সিংহ তালৈ আহিছিল আৰু তাত যিজন বনোৱা তম্বুৰ দুৱাৰৰ কাষত শুইছিল তেওঁকে ধৰি লৈ গৈছিল। এইবাৰ পেটাৰছনে সেই ঠাইতে বহাৰ কথা ভাবিলে। হয়তো এইবাৰ তেওঁ সিংহ দুটা মৰাৰ সুযোগ পাব। চাৰ্ভু নদীৰ দুয়োপাৰে 8 কিলোমিটাৰ জুৰি বনুৱাৰ বাসস্থান বিয়পি আছিল। প্ৰজেক্ট ডাঙৰ আছিল বাবে বস্তিবোৰো বিশাল এলেকাত বিয়পি আছিল আৰু এইটো কোৱাও সম্ভৱ নাছিল যে ৰাতি সিংহ কোনফালে যাব। তেওঁ ক'ৰবাত নহয় ক'ৰবাততো চুপ ল'বই লাগিব। সেইবাবে তেওঁ তাতে ৰাতি জোপ ল'লে। ৰাতিৰ সময় আগবাঢ়ি গ'ল। 1 ঘণ্টা 2 ঘণ্টাকৈ 4-5 ঘণ্টা যোৱাৰ পাছত তেওঁ অন্য ঠাইৰ পৰা চিঞৰ বাখৰ শুনিবলৈ পালে। তেওঁ বুজিলে যে সিংহই আজিও বেলেগ ঠাইত চিকাৰ বিচাৰি গ'ল। পিছত পেটাৰছনে খবৰ পালে যে সিংহই সেই ঠাইৰ পৰা বেলেগ এজন ব্যক্তিক লৈ গ'ল। দিন যোৱাৰ লগে লগে পৰিস্থিতি বেয়াৰ ফালে ঢাল ল'লে। যিদিনা পেটাৰছনে অংগদ সিঙৰ মৃতদেহটো দেখিছিল সেইদিনাই শপত খাইছিল যে এই সিংহ দুটাক তেওঁ মাৰিহে এৰিব। পেটাৰছনে কৈছিল যে সেই সময়ত তেওঁ অলপো অনুভৱ কৰিব পৰা নাছিল যে আহিবলগীয়া সময়ত তেওঁ কেনেধৰণৰ বিপদৰ সন্মুখীন হ'ব আৰু কেনেকৈ এবাৰ নিজৰ জীৱন বিপন্ন হৈছিল সিংহৰ হাতত। সেই ঠাইত থকা সকলো মানুহ আতংকত জীয়াই আছিল। জীৱন মৃত্যুৰ মাজত সকলো জীয়াই আছিল। কাৰ ওপৰত আক্ৰমণ চলিব কোনেও জনা নাছিল। কেতিয়াবা এনেকুৱাও হৈছিল সিংহই আক্ৰমণ কৰিছিল কিন্তু সফল হোৱা নাছিল। তাৰ মাজতে কিছুমান হাঁহি উঠা ঘটনাও হৈছিল। তাৰে এটা ঘটনা আছিল এনেধৰণৰ। এজন বেপাৰীয়ে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। তেওঁ নিজৰ গাধটোৰ পিঠিত ৰছীৰে যুটি খালী তেলৰ টিন দুটা লৈ গৈছিল। যেতিয়া তেওঁ ৰাস্তাৰে গৈ আছিল তেতিয়া সিংহই তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল। সিংহৰ আক্ৰমণত দুয়ো গাধৰ পিঠিৰ পৰা সৰি পৰিছিল আৰু সিংহৰ হাতোৰাত টিন বন্ধা ৰছীডাল জুটপুট খাই পৰে। তেতিয়া টিন দুটাই শব্দ কৰে। শব্দ শুনি সিংহই ভয় খাই পলাব ধৰে। পলাব লওঁতে টিন দুটাই আৰু বেছি শব্দ কৰে। তেতিয়া সিংহই ভয়ত আৰু জোৰেৰে পলাব ধৰে। পলাওঁতে সিংহৰ ভৰিৰ পৰা টিন দুটা এৰাই যায় যদিও সিংহই ভয় খাই পলাই যায়। সিংহ যোৱাৰ পাছত বেপাৰীয়ে ভয় খাই ৰাতিটো গছত উঠি কটায়। পিছদিনা যেতিয়া ওচৰে পাজৰে মানুহ দেখে তেতিয়াহে বেপাৰী গছৰ পৰা নামি আহে। এনেকুৱা আৰু এটা ঘটনা হৈছিল এজন বনুৱা তম্বুৰ ভিতৰত শুই থাকোঁতে সিংহই আক্ৰমণ কৰে আৰু যিখন তুলিত তেওঁ শুইছিল সেইখনকে মানুহ বুলি লৈ যায়। অলপ দূৰ যোৱাৰ পিছত সিংহৰ ভুল ভাগে আৰু তুলিখন পেলাই থৈ যায়। মানুহজনে অলপো দুখ পোৱা নাছিল কিন্তু বৰ ভয় খাইছিল। তৃতীয়টো ঘটনা হ'ল এটা তম্বুৰ বহুত বনুৱা একেলগে শুইছিল আৰু তাতে সিংহই আক্ৰমণ কৰে। লগে লগে সকলো সাৰ পাই যায় আৰু বনুৱাবোৰে খুব চিঞৰ বাখৰ কৰিবলৈ ধৰে। সিংহই চাউলৰ বস্তা এটাকে মানুহ বুলি মুখত লৈ গুচি যায়। পিছত সেইটো মানুহ নহয় বুলি জানি বাটতে পেলাই থৈ যায়গৈ। এনেকৈ সকলো মানুহেই বাচি যায়। এনেকুৱা বহু ঘটনা হয় য'ত মানুহবোৰে সিংহৰ আহাৰ হোৱাৰ পৰা ৰক্ষা পৰে। কিন্তু পিছলৈ সিংহই এনে বস্তুকো নমনা হ'ল। লাগিলে মানুহে জুম পাতি থাকক বা জুই জ্বলাই থাকক। পিছলৈ চাও নদীৰ ওপৰত হৈ থকা দলঙৰ কাম বা আশে পাশে থকা ৰেলৱেৰ কাম সকলো প্ৰায় বন্ধ হৈ গৈছিল। কোনেও কাম কৰিবলৈ মান্তি হোৱা নহ'ল।
ৰাতিটো বাদেই দিনটো মানুহে ভয়ত তম্বুৰ পৰা নোলোৱা হ'ল। বন্ধুসকল, এয়াই আছিল চাও নৰখাদকৰ কাহিনীৰ প্ৰথম ভাগ। সোনকালে লগ পাম দ্বিতীয় খণ্ডৰ সৈতে। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ কাহিনীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।